হে দোস্ত আহিবাৰে মোৰ এটা নতুন বস্তু তো ব্লগ চাব এইটোৰ ভিতৰত কি সোমাই দিছে কি বস্তু দিছে তো আচলতে মই এটা হৈছোঁ নতুন ইউটিউবাৰ আৰু সেইবাবে ভিডিঅ' এনেকুৱাই আৰু তো দুখীয়াৰ মাজত তথাপিও ভিডিঅ' অলপ ভাল কৰিবলৈ চেষ্টা কৰিবলৈ মানে এই বস্তুটো লৈ আহিছোঁ। তো প্ৰথমতে এইটো খুলি চাওঁ এইটোৰ ভিতৰত কি আছে। তো আমি এইটো খুলি দিয়াৰ লগে লগে আমি এটা আপোনালোকে ধুনীয়া এটা বস্তু দেখা পাব, যিটো হৈছে মানে আমি এইটোৰ কথা ক'বলৈ গৈ আছোঁ। তো এইটো মানে বহুতে ধুনীয়া বস্তু। তো এইটো ৰাখি দিওঁ আৰু ইয়াৰ লগতে কি কি আহিছে চাই দিওঁ। তো চাব মানে আৰু এটা বস্তু দিছে এইটো, আৰু মানে দিছে এইটো আমাৰ ইউজাৰ মেনুৱেল এইটো দিছে, মানে এইটো মানে চাই মানে ক'ত কি কৰিব লাগে। তো এইখিনি চাম, মই পিছত কৰিম, আপোনালোকেও কৰি ল'ব। তো এতিয়া মানে আমি চাই লওঁ এই মাইকটোৰ বিষয়ে। একচুৱেলিতে মাইকটো হৈছে মানে মাইকটো হৈছে বয়া মাইক, যিটো আমি সকলোৱে জানো এইটো বহুত বেষ্ট কোৱালিটি মাইক, বহুত ভাল। তো এতিয়া মানে এইটো হৈছে আমি মোবাইলত আৰু কেমেৰাত আৰু লেপটপ মানে যিকোনো ডিভাইচত আমি এইটোৰ লগত কানেক্ট কৰি আমি এইটো অডিঅ' ৰেকৰ্ডিং কৰিব পাৰোঁ। তো প্ৰথমতে মানে আমি চাই লওঁ এইটোৰ ভিতৰত কি আছে। তো এইটো খুলিব লাগিব, তো চাওঁ। তো এইটো মানে এইটো হৈছে এটা লেডাৰৰ বেগ, বহুতে মজা। নিশ্চয় মাইকটো অলপ দামী, সেইবাবে ইমান মজবুতকৈ বনাইছে। তো বহুত ভাল লাগিছে। তো বেগটোৰ মানে অলপ মানে এইটো ক'ৰবাত লৈ যাবলৈ মানে কামত আহিব, বহুত ভাল লাগিছে। তো আমি চাওঁ এইটোৰ ভিতৰত কি আছে। তো মানে এইটো এনেকুৱা ইমান তাৰ ভাই বম দীঘল দেখোন, বম দীঘল ভাই, বহুত এইটো ধুনীয়া কাবাৰ আৰু লৈ যাব পাৰিম। এইটো অলপ আঁতৰত ৰাখি দিওঁ। তো এইটো হৈছে আমাৰ মেইন বস্তুটো, বম দীঘল, জট লাগি যাব পাৰে ভাই, জট লাগি যাব পাৰে। তো ইয়াতে এইটো হৈছে আমাৰ মাইকৰ মেইন কণ্ট্ৰলাৰ, যিটো আমাৰ অডিঅ' ৰেকৰ্ড কণ্ট্ৰল কৰিব। মানে আপোনালোকে চাওক, এইটো ইয়াতে মানে দুটা অপশ্যন আছে। এটা আছে আপোনালোকে চাব পাৰে, এইটোত মানে দুটা অপশ্যন আছে। এটা হৈছে আপোনাৰ কেমেৰা, আৰু এটা আছে অফ, আৰু এটা আছে স্মাৰ্টফোন। আপুনি যদি ওপৰত ৰাখি দিয়ে তেন্তে এতিয়া মানে কেমেৰাত হৈ আছে, মানে কেমেৰাত ইউজ কৰিবলৈ আৰু কিবা বস্তু দিছে ইয়াতে। মানে এইটো এটা বেটাৰী, ইয়াত এনেকৈ খুলি মানে ইয়াতে এটা বেটাৰী এই বেটাৰীটো লগাই মানে কেমেৰাৰ লগত মানে কানেক্ট কৰিলে কেমেৰাই মানে ৰেকৰ্ড কৰিব, নহ'লে কেমেৰাই ৰেকৰ্ড নকৰে। তো আমিতো আৰু কেমেৰাই নাই, এইটো ৰাখি দিওঁ। তো আৰু যেতিয়া স্মাৰ্ট মোবাইলত অডিঅ' ৰেকৰ্ডিং কৰিম তেতিয়া মানে এই বস্তু চুইচটো তলফালে ৰাখিব লাগিব। তো আৰু বস্তু আহিছে মানে এইটো দিছে এটা মানে, যিটো নহ'লে আমি মাইক বুলি ক'ব নোৱাৰোঁ, এইটো মই নাম নাজানো কি বস্তু হয়। তো এইটো মানে নিশ্চয় ইয়াতে লগাব লাগিব। তো ইয়াতে লগাই দিলোঁ। আৰু এটা বস্তু দিছে, এইটো হৈছে আপোনাৰ ক্লিপ, যিটো আমাৰ শ্বাৰ্টৰ কলাৰৰ লগত লগাব লাগিব। যিকোনো ঠাইত এনেকৈ এইটো লগাবলৈ নাম নাজানো আৰু। তো এইটো মানে লাহেকৈ ইয়াতে এডজাষ্ট কৰি দিব লাগিব। দিয়াৰ পিছত মানে এইটো হৈ গ'ল, মানে ক্লিয়াৰ এইটোৰ কাম। আৰু এইটো হৈছে আপোনাৰ যিকোনো এম্প্লিফায়াৰৰ লগত মানে লগোৱা, আপোনাৰ যিকোনো এম্প্লিফায়াৰৰ লগত লগাই মানে কথা ক'ব পাৰে। নিশ্চয় বহুত বেষ্ট কোৱালিটি মাইক, সেইকাৰণে ইমান ভাল বস্তু মানে ফিচাৰ্ছ দিছে আৰু। তো এতিয়া মানে চাওঁ, আৰু বহুত ভাল লাগিছে, বহুত দীঘল, বম দীঘল হয়। তো বহুত মজা লাগিছে, বহুত ভাল লাগিছে, বহুত মজা। তো এতিয়া আমি চাওঁ এইটোৰ ৰেকৰ্ডিং কোৱালিটি কেনেকুৱা আহে, অডিঅ' ৰেকৰ্ডিং কোৱালিটি কেনেকুৱা আহে। আৰু নিশ্চয় মানে আপুনি যদি এইটো মোবাইল, বা আমি এতিয়া মোবাইলত ইউজ কৰিম, তো মোবাইলত ইউজ কৰিবলৈ হ'লে মানে এইটো আমাৰ এটা এপ্লিকেশ্যন ডাউনলোড কৰিব লাগিব, যিটো হৈছে অ'পেন কেমেৰা প্লে ষ্ট'ৰত এভেইলেবল আছে। মই ইনষ্টল কৰি দিলোঁ। ইনষ্টল কৰি লোৱাৰ পিছত মানে এইটো অ'পেন কৰাৰ পিছত আপোনাৰ ছেটিঙত যাব লাগিব। ছেটিঙত যাই পিনে আপুনি ভিডিঅ' ছেটিঙত যাই পিনে ইয়াতে লিখা আছে অডিঅ' চ'ৰ্চ। তো তাত যাই আপুনি এক্সটাৰ্নেল মাইক ইফ ইউ প্ৰেজেণ্ট এইটো অপশ্যন ইনেবল কৰি দিয়াৰ পিছত, তো এতিয়া আমি চাম মানে এইটোৰ মাইকৰ তো মই ইমান সময়লৈকে মানে মই কোনো ধৰণৰ মাইক ইউজ কৰা নাই, মানে সেইকাৰণে ভইচ কোৱালিটি ইমান বেয়া পাইছে। সেইকাৰণে বহুতকে আন্তৰিকৰ পৰা দুখিত, মানে বহুত
বেয়া লাগিছে মোৰ এই বস্তুটো মানে আগতেই ল'ব লাগিছিল মানে ল'ব পৰা নাই বহুত মানে বাজেটৰ কথা আছিল মানে অলপ দাম অলপ বেছি তো আজি লৈছোঁ আৰু চাওঁ এইটোৰ ভইচ কোৱালিটি তো এইটো মানে লগাবলৈ মানে আপোনাৰ যিটো ইয়াৰফোনৰ কানেকশ্যন আছে সেইটো মানে আপোনাৰ এইটো সোমাই দিব লাগিব তো আমি সোমাই দিওঁ লাহেকৈ অলপ জোৰকৈ সোমাই দিব লাগিব আৰু আপুনি চাব লাগিব নটিফিকেশ্যনত আপোনাৰ তাতে মানে ইয়াৰফোনৰ কানেকশ্যনটো হৈছে নেকি বৰ্তমান মানে আমাৰ যিটো অডিঅ' কোৱালিটি ৰেকৰ্ডিং হৈ আছে এইটোৰে পাইছেনে বহুত বম দীঘল হয় বহুত দূৰৰ পৰা মানে মই আপোনালোকক দূৰৰ পৰা কথা কৈ মানে আপোনালোকক শুনাই দিম তো ভাই জট লাগি গ'ল আৰু কি হ'ব তো মই অলপ জটটো এৰি দিয়ে ভাই কি কৰিম তো বৰ্তমান আপোনালোকে যিটো ভইচ কোৱালিটি শুনি আছে সেইটো হৈছে আমাৰ এইটো মাইকেৰে ৰেকৰ্ডিং হৈ থকা মানে বয়া মাইকৰ ৰেকৰ্ডিং হৈ আছে তো কেনেকুৱা মাইকৰ ভইচ কোৱালিটি পাইছে নিশ্চয়কৈ যদি আপোনালোকে ভাল ভইচ কোৱালিটি পাইছে তেন্তে সঁচাকৈ মাইকটো বহুতেই ভাল আৰু ময়ো ভাল ক'ম আৰু তো এতিয়া মানে এইটো মই আৰু অলপ আঁতৰত যাই পিনে আপোনালোকক ভিডিঅ' দেখাম তো বৰ্তমান মানে মই মিনিমাম 4-5 মিটাৰ মানে আঁতৰৰ পৰা মই কথা কৈ আছোঁ মোৰ ভইচ কোৱালিটি কিন্তু কোনো ধৰণৰ পৰিৱৰ্তন হোৱা নাই মই বহুত লাহে লাহে মানে কথাবোৰ কৈ আছোঁ তথাপিও মানে বহুত ভাল ভইচ কোৱালিটি আহিছে আৰু বেকগ্ৰাউণ্ড নইজটো একেবাৰে অহা নাই মোৰ বাহিৰৰ ফালে বহুত বাইক চলি আছে বহুতৰ চাউণ্ড আহি আছে কিন্তু এইটো মানে তেনেকুৱা মানে ৰেকৰ্ড কৰা নাই তো বহুতে ভাল লাগিছে মাইকটো আৰু বম দীঘল হয় তাৰ সেইকাৰণে আৰু বেছি লৈছোঁ মানে বহুত দূৰৰ পৰা যাতে আমি ৰেকৰ্ডিং কৰিব পাৰোঁ তো আশা কৰিছোঁ সকলোৱে ভিডিঅ'টো ভাল লাগিছে আৰু ভইচ কোৱালিটিটো বহুতেই ভাল হৈছে তো যদি আপুনি মোৰ চেনেলত নতুন আহিছে আৰু আপুনি যদি মোৰ ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰি দিয়ক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আৰু যিসকলে মানে ফেচবুকত ভিডিঅ'টো চাই আছে সেইসকলক অনুৰোধ জনাম যে ওপৰত এটা লিংক থাকিব সেই লিংকটোত মানে এটা টিপি দিয়াৰ পিছত মোৰ চেনেলটো অলপ ঘূৰি চাই আহিব মোৰ চেনেলটো মই বহুত দিন ধৰি ভিডিঅ' দি আছোঁ মানে ইয়াৰ আগৰ ভিডিঅ'বোৰ সিমান ভাল কোৱালিটি অহা নাই তো এতিয়া ভাল দিব চেষ্টা কৰিম তো আপোনালোকে ছাপোৰ্ট কৰি যাব মোৰো উৎসাহ আহিলে মানে আৰু আগবাঢ়ি যাম তো আজিৰ ভিডিঅ' এইখিনি আছিল তো আকৌ এটা ভিডিঅ'ত লগ পাম সেইমলৈকে সকলোকে টাটা বাই বাই তো থেংক ইউ